Hey guys, it's me Bikash and welcome back to my YouTube channel. So মই আজি এবাৰ কৈছিলো আজি সানডে জেগাত যাম বুলি সো তালৈকে যাবলৈ ওলাইছো একচুয়ালি কি হল চুঙাজানত মোৰ দাদা এজন আছে তালৈ গৈ আছো আজি 3 বছৰ হল তেওঁক দেখা দেখি নাই সাৰপ্ৰাইজ হ'ব ফোন চনো কৰা নাই মই ডাইৰেক্ট এনেকৈ ওলাই গৈ আছো সো দেখিছে মোৰ পাছফালে নদী আছে গুটি তে দলংৰত গৈ আছো মই আৰু মজন লগৰ আছে সো যাও তেওঁক সাৰপ্ৰাইজ দিও একচুয়ালি কথা এটা সাৰপ্ৰাইজ দিব ভাবিছো বাট তেওঁলোকে ঘৰত আছে না হেতু এটা প্ৰবলেম সো তথাপি যাও 17 ক্লাস দেখিছিলো তেওঁৰ লগত দেখা দেখি হোৱা আজি 21 হৈ গল সো 3 বছৰ পুৰা কমপ্লিট হৈ 4 বছৰত ৰানিং হৈ গল আফটাৰ 4 ইয়াৰ্স যাও তেওঁ ব্লগ কৰিবলৈ কেনেকা ৰিঅ্যাকশন হয় আপোনালোকক সকলো দেখুৱাই যাম ঠিক আছে চাই থাকিব আজি ভিডিঅটো আমি এতিয়া এটো কি আছিল হৰু পথাৰ পাৰ হয় এই পাঞ্জান ৰাস্তাত গৈ আছো আৰু বেছি না আৰু মোটামুটি আধা ঘন্টা মান লাগিব ইয়াৰ পৰা যাবলৈ আকৌ সো বৰ লাগি গৈছে লগৰজন কৰি আছে সো এতিয়া আকৌ যাব লাগিব বহি কম্বৰটো বিখাই গৈছে উপায় নাই বৰ লাগিছে বাট ফিলিং অলসো এক্সাইটেড লেটস সি চাই থাকক এতিয়া ৰাইট मैं करूँगा ओके কি হল সিহঁতকো জনোৱা হোৱা নাই যে আমি গৈ আছো বুলি আছে নাই এটা ট্ৰেইন কৰি লৈছো যাতে অ'কে এইটো এটা মালিক আছে না মালিক আছে না কত গল কোন এইটো কাৰ ঘৰ হয়
অকণ ওচৰত আহিবা কাৰ ঘৰ এইটো হলিৰাম গগৈ কুকুৰটোক অকণ শান্তি কৰিবা হলিৰামৰ মানুহজনী আছে নাই মানুহজনী মানুহজনীও নাহে ক'ত মাও গৈছে বোলো মই বলছি মাধৱ মাধৱ নাই নহয় ক'ত গ'ল মাধৱ এই কামলৈ গ'ল বহুত দিন হ'ল আমাক বহিব নিদিয়া নাই আহক আকৌ চিনি পাইছা নাই চিনি নাই পোৱা নহয় আচ্ছা তুমি মাতি দিব পাৰিবানে ফোন নাই নহয় মোৰ ওচৰত চ' গাইছ কি হ'ল মই যোনটো কৈছিলোঁ সেইটোৱে হ'ল তেওঁলোক ঘৰত নাই ঠিক আছে দাদাটো নাই নবৌ নাই এই বোৱাৰীজনী আছে তেওঁতো মোক দেখা নাই তাই মোক দেখা নাই চ' তাই মোক চিনি নাপায় গতিকে মই পৰিচয়টো দিলে মোক চিনি নাপাব একচুৱেলি নামটো মোৰ জানে তেওঁ কিন্তু এতিয়া মই পৰিচয়টো দিয়া নাই মই পৰিচয়টো দিম এতিয়া ফ্ৰেংক কৰিব লৈছিলোঁ ফ্ৰেংকটো নহ'ব ত' যেতিয়া আমি তেওঁলোকৰ ঘৰত পালোঁ তেওঁলোক ঘৰত নাছিলে এই বোৱাৰী আছিলে বোৱাৰীকে কেনেকৈ আমি কথা পাতিলোঁ আপোনালোকে অলৰেডি দেখিলে চ' এতিয়া কি হ'ল দাদা নবৌ গাঁৱৰে মানুহ ঘৰত গৈছে আমি তালৈকে যাওঁ মানে অলৰেডি যোৱা হ'ল ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ তো গৈ পিনে পাই পিনে কেনেকৈ ৰিয়েকশ্যন হ'ব আপোনালোকক দেখাই থাকিম গতিকে মানুহ এজনৰ লগত মই এতিয়া যাম দাদা নবৌক আনিবৰ কাৰণে মানুহটোৰ ঘৰত যাম তো কেনেকৈ ৰিয়েকশ্যন হ'ব আপোনালোকক দেখুৱাই থাকিম ঠিক আছে চাই থাকিব এই মানুহজনৰ ঘৰত আছে দাদা আৰু নবৌ তো গতিকে মই আৰু এই মানুহজন আহিছোঁ তেওঁলোকক নিবলৈ এতিয়ালৈকে তেওঁ গম পোৱা নাই যে মই আহিছোঁ বুলি মানুহজন গৈছে গৈ কিনে ক'ব যে তিতাবৰৰ পৰা আলহী আহিছে চ' ময়ো এক্সাইটেড হৈ আছোঁ মানে এক্সাইটেড মানে কি অকণমান নাৰ্ভাছো ফিল হৈছোঁ দিয়কচোন বহুত দিনৰ মূৰত লগ পাইছোঁ যে চ' তেওঁ মাতি আছে এতিয়া ওলাই আহিব আৰু মই গাড়ীত ৰখি আছোঁ মোক মাতি আছে তেওঁলোকে আহক বুলি কিন্তু মই যোৱা নাই আৰু কাৰণ নতুন মানুহ মই চিনি নাপাওঁ ইমান চ' এতিয়া নবৌ ওলাই আহিব আৰু মানুহজনে গৈ ক'লে যে তিতাবৰৰ পৰা আলহী আহিছে চ' এইজনী হ'ল নবৌ মোক দেখি আচৰিত হৈছে আৰু মোৰ চাহেত আহি কিনে কৈছে আৰু এতিয়া দাদা আহিব এইজন হয় আমাৰ মহাশয় মিষ্টাৰ গগৈ এইজনে মোৰ দাদা এওঁকে লগ কৰিবলৈ গৈছিলোঁ আৰু ইমান দূৰলৈ কি হ'ল তেওঁলোকক লগ পাই মানে ইমানেই কথা বতৰা পাতিলোঁ যে ভিডিঅ' কৰিবলৈ তেনেকৈ সময় সুবিধাই নিমিলিলে চ' তেওঁলোকে প্ৰথমে বিচাৰি কৰা নাছিলে যে মই আহিছোঁ বুলি যেতিয়া মানুহজনে ক'লে যে তিতাবৰৰ পৰা আলহী আহিছে তেতিয়া তেওঁলোকে বিশ্বাস কৰা নাই যে মই গৈছোঁ বুলি পিছত আহি দেখিছে যে মই আহিছোঁ তো ভাল লাগিলে সঁচাকৈ তেওঁলোকেও বহুত হেপী ফিল কৰিলে আফটাৰ 3-4 বছৰৰ মূৰত যদি মানুহজনক লগ পাওঁ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব বা কেনেকুৱা ফিলিংছ হ'ব এইটো মই নক'লে আপোনালোকে বুজি পাব গতিকে সঁচাকৈ খুব ভাল লাগিল আপোনালোকক লগ পাই দাদা নবৌক লগ পাই তো ভিডিঅ'টো সেইদিনাখন এণ্ডিং কৰা নহ'ল চ' গতিকে আজি এণ্ডিং কৰিম চ' সঁচাকৈ ভাল লাগিল লগ পাই তেওঁলোকক আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব
আৰু কমেণ্ট কৰিব কেনেকৈ পালে জনাব আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে ছাবস্ক্ৰাইবটো কৰি দিব ঠিক আছে পুনৰ এটা ভিডিঅ'ত লগ পাম ভিডিঅ' আহি আছে নতুন নতুন ব্লগ মই এইকেইদিন দি থাকিম চ' পুনৰ এটা ভিডিঅ' হতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই